खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। सेबाया खुंनाय ओइचएसएलसि आनजादाव बर' बिजोंजों फरायनानै उथ्रिसार जानो हानाय गिबि टप 10 फरायसाफोरनो 17थि कमल कुमार ब्रह्म देरहासार बान्थाखौ दुलाराय बर' फरायसा आफादा क'क्राझार सोहोराव थानाय क'क्राझार हायार सेकेन्डारि आरो माल्टिपार्पस फरायसालिनि गेलेग्रा फोथाराव मेहेरगोनां हाबाफारिजों गथायो। देग्लाय सा 13 फरायसा फरायसुलिफ्रा बे बान्थाखौ मोननो हायो। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लादोंमोन बजालि पाठशालायाव थानाय कृष्णकान्त हन्दिगय सिनियर सेकेन्डारि फरायसालिनि गोरायुं डक्टर मनज कलिताया। बे हाबाफारियाव माननि आलासि महरै बाहागो लादोंमोन बिटिसिनि मावफुं सोद्रोमा रनजित बसुमतारी, मावफुं सोद्रोमा डक्टर नीलज स्वर्गियारी, बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारी, बड'लेण्ड मुलुगसोलोंसालिनि रेजिस्ट्रार डक्टर सुबुं बसुमतारी, एमएलए लरेन्स इस्लारि, इउएन एकाडेमिनि बिथोनगिरि कृष्ण गपाल बसुमतारी आरो गोबां गियानि गुणी सुबुंफोरा लोगोसे फरायसा फरायसुलि आरो बिमा बिफा आरो दिथागिरिफ्रा बे हाबाफारियाव नुजाथिदोंमोन। আজি আমি আমার যে 17 কমল কুমার ব্রহ্ম দেরাসাত বান্থা এইটো আমি নিখিল বড় ছাত্র সন্থাই মেট্ৰিকত 2006 পৰা যোনে আমাৰ মেট্ৰিকত বড়ো মিডিয়ামৰ পৰা সক্ষম হৈ টপ 10 যি 10 পজিশনত পাবলৈ সক্ষম হয় তেওঁসকলক আমি আমাৰ ষ্টুডেণ্টসকলক আমি সম্বৰ্ধনা জনাওঁ। তো তেনেকৈ আজি আমি 2023 যিটো মেট্ৰিকৰ যি পাছ হোৱা কেণ্ডিডেটৰ মাজত 10 যি টপ 10 কেণ্ডিডেটবিলাক আমি আজি ইয়াতে 17 কমল কুমাৰ ব্ৰহ্ম দেৰাসাত বান্থা আমি বিলাইছোঁ। তো ইয়াতে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আমি সুখী যে আমাৰ এই বড়ো মিডিয়ামৰ যে ল'ৰা ছোৱালীয়ে আজি ইয়াত বিভিন্ন স্কুলৰ পৰা ইয়াত উপস্থিত হৈছে। লগতে আমাৰ মাজত বহুতখিনি শিক্ষক আৰু লগতে প্ৰিন্সিপাল আৰু লগতে আমাৰ বড়ো সাহিত্য সভাৰ ইয়াতে সভাপতি মাননীয় ডক্টৰ সুৰত নাৰ্জাৰী ছাৰ উপস্থিত আছে আৰু লগতে বিভিন্ন গণ্যমান্য ব্যক্তি আমাৰ লগত আছে। তো ইতিমধ্যে আমি আপোনালোকৰ মাজত অলৰেডি আমাৰ এৱাৰ্ড প্ৰেজেণ্টেশ্যন হৈ গ'ল। তো ইয়াৰে আমাৰ কমল কুমাৰ ব্ৰহ্ম দেৰাসাত বান্থাত এইটো বছৰত যিহেতু আমাৰ পাৰ্চেণ্টেজ হিচাপত যদি আমি চাওঁ তেনেহ'লে আমাৰ মানে হায়েষ্ট পাৰ্চেণ্টেজ আছিলে আমাৰ আজি এই বছৰত যিটো টপ 10ৰ যি পজিশ্যন পোৱা কেণ্ডিডেট তেওঁৰ যি মানে হায়েষ্ট পজিশ্যন হ'ল আমাৰ 95.33%। তো আজি তৰাইনা আমাৰ সৰ্জিমালা স্বৰ্গীয়াৰীয়ে আমি টপ 10ত পাবলৈ সক্ষম হৈছোঁ 1 নম্বৰত আৰু তেনেকৈ আমি 10 জনৰ টপ 10ত 13জন ষ্টুডেণ্টে 10 পজিশ্যন পাবলৈ সক্ষম হৈছে। তো আজি আৰু গোটেই ফাৰ্ষ্ট ডিভিজন আমাৰ এই বড়ো মিডিয়ামৰ পৰা পাবলৈ সক্ষম হৈছিলে আমাৰ 3510। তো বিভিন্ন বছৰৰ পৰা 2006ৰ পৰা যে আমি ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো আমি হিচাপ লৈ কিনি এনেকৈ এটা এনকাৰেজমেণ্ট আৰু এনেকৈ এটা এছেছমেণ্টত আমি নিখিল বড়ো ছাত্ৰ সন্থাই পাবলৈ সক্ষম হৈছোঁ। লগতে আমি আজিৰ যি সম্বৰ্ধনা সভা ইয়াতে আমি আমাৰ বড়ো মিডিয়ামৰ কৰি পেলাই আন কমিউনিটিৰ মানুহে বা অন্য মাতৃভাষাৰ মানুহে আমাৰ বড়ো ভাষা মিডিয়ামত বড়ো মিডিয়াম স্কুলত পঢ়ি পেলাই ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে সক্ষম হোৱা আমাৰ লগত 4জন ষ্টুডেণ্ট আছে। তেওঁবিলাকক আমি সম্বৰ্ধনা জনাইছোঁ।